এডিআরই পরীক্ষার অতিরিক্ত 10 নম্বরক লৈ এই মুহূর্তত গুরুত্বপূর্ণ খবর। এডিআরইর তৃতীয় আর চতুর্থ বর্গর পরীক্ষাত অতিরিক্ত 10 নম্বর। এই মুহূর্তত এডিআরইর তৃতীয় আর চতুর্থ বর্গর পরীক্ষার বাবে এপ্লাই কৰা প্ৰাৰ্থীসকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যিসকল প্ৰাৰ্থীয়ে এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দি চাকৰি এটা লাভ কৰিম বুলি ভাবি আছে তেওঁলোকে ভিডিঅ'টো শেষলৈ চাওক, কিয়নো এই মুহূৰ্তত আমি লৈ আহিছোঁ এডিআৰই পৰীক্ষাক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এখন সভাত ঘোষণা কৰিছিল যে যিবিলাক ঘৰত চৰকাৰী চাকৰি নাই তেনেকুৱা পৰিয়ালৰ যদি কোনো সদস্যই চাকৰিৰ বাবে এপ্লাই কৰে তেনে প্ৰাৰ্থীক অতিৰিক্তভাৱে 10 নম্বৰ প্ৰদান কৰা হ'ব। আজিৰ এই ভিডিঅ'টোত আমি তাকে আলোচনা কৰিবলৈ গৈ আছোঁ যে এডিআৰই পৰীক্ষাত কোনে কোনে লাভ কৰিব অতিৰিক্ত 10 নম্বৰ। অতিৰিক্ত 10 নম্বৰ লাভ কৰিবৰ বাবে কি কি প্ৰয়োজন হ'ব তাৰ আগতে আমি আপোনালোকক দেখুৱাব বিচাৰিম মুখ্যমন্ত্ৰী মহোদয়ে এডিআৰই পৰীক্ষাৰ 10 নম্বৰক লৈ কি কৈছিল। যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলোঁ, এটা ঘৰতে 3টা 4টাও চাকৰি পাইছে, কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই। এইবাৰ আমি ঠিক কৰিছোঁ যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম, যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে, অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ না। আপোনালোকে শুনিবলৈ পালে মুখ্যমন্ত্ৰী মহোদয়ে আচলতে কি কৈছিল। এই ক্ষেত্ৰত আমি আগতেও ভিডিঅ' আপলোড কৰিছিলোঁ আৰু তাত কিছুমানে কমেণ্টত জনাইছিল যে এই প্ৰক্ৰিয়াটো ভাল হ'ব আৰু কিছুমানে এই প্ৰক্ৰিয়াটোৰ বিৰোধ কৰিছিল, কাৰণ যিসকলে মেধাৰ ভিত্তিত পৰীক্ষা দিব বা বেছি নম্বৰ লাভ কৰিব তেওঁলোকক চাকৰি দিব লাগে আৰু ইয়াত ধনী দুখীয়াক লৈ চাকৰি সংৰক্ষণ কৰাটো উচিত নহয় বুলি বহুতে কমেণ্ট কৰিছিল। এই ক্ষেত্ৰত আপোনালোকেও জনাব পাৰে আপোনালোকৰ মতামত। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এই ক্ষেত্ৰত SLRCয়ে এতিয়ালৈকে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। অফিচিয়েল আপডেট লাভ কৰাৰ লগে লগে আমি আপোনালোকৰ মাজলৈ লৈ আহিম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি